এইখনৰ বাইক এটা ৱৰ্ল্ড ফেমাছ আছে বছাৰ টিভি চেনেলৰ মানুহে তাকো দেখুৱাব খুজিছে তাৰ স্কুল ক্ষতি হ'ব কিটো পাৰে জনা কি হলো তুমি নদী কোনফালে পাৰ হ'ল দলং কোনফালে আছে আপোনাৰ কাষৰ চিত্ৰগৃহলৈ আগন্তুক 30 ছেপ্টেম্বৰৰ দিনা আহি আছে নতুন অসমীয়া কথাছবি ব্ৰিজ নৱাগত পৰিচালক কৃপাল কলিতা পৰিচালিত এই নতুন অসমীয়া কথাছবি ব্ৰিজে 30 ছেপ্টেম্বৰৰ দিনা শুভমুক্তি লাভ কৰিব অসমৰ 45টাকৈ চিত্ৰগৃহত পৰিচালক কৃপাল কলিতাসহ ব্ৰিজৰ এটা বিশাল টীমে ইতিমধ্যে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে সমগ্ৰ অসম জুৰি 30 ছেপ্টেম্বৰত ব্ৰিজ সমগ্ৰ অসমৰ ছবিগৃহত মুক্তি পাব প্ৰায় 45টা ছবিগৃহত মুক্তি দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু মই ভাবোঁ এইখন অসমৰ চিনেমা অসমীয়া মানুহৰ চিনেমা বাকী ব্ৰিজৰ বিষয়ে আপোনালোকে সকলো গম পাইছে ইতিমধ্যে গতিকে মই ভাবোঁ সকলো দলে বলে সকলো ধৰণৰ বয়সৰ সকলো দৰ্শকে আহি চাব পাৰে এখন মনোৰঞ্জন ধৰ্মী চিনেমা পুৰস্কাৰ পোৱা চিনেমা মানে যে এচাম দৰ্শকে চাব লাগে তেনেকুৱা কোনো বেৰিয়াৰ নাই সকলোৱে আহি ভাল পাব মই সকলোকে শাৰদীয় শুভেচ্ছা জনাইছোঁ দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ আপোনালোকে পূজাও উপভোগ কৰক আৰু এই ব্ৰিজ আপোনালোকে উপভোগ কৰক আৰু আমাক অনাগত দিনত কাম কৰি যাবলৈ সাহস আৰু আশীৰ্বাদ দিয়ক এই ব্ৰিজ কথাছবিখনে খলকনি তুলিছে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত 38খনকৈ আন্তঃৰাষ্ট্ৰীয় চিনেমা মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ সুবিধা পোৱা এই ব্ৰিজ কথাছবিখনে লাভ কৰিছে ৰজত কমল বঁটা অসমীয়া চলচ্চিত্ৰ জগতখনক এক সুকীয়া মাত্ৰা প্ৰদান কৰা এই ব্ৰিজ কথাছবিখনত অভিনয় কৰিছে শিৱৰাণী কলিতা স্বপ্নীল নাথ কৃপাল কলিতা অনিন্দিতা দাস সুৰেণ মহন্ত গোপমণি গগৈ আদি অনেক নপুৰণি শিল্পীয়ে মানুহে তাকো দেখুৱাব আমাৰ ইয়াত